जय श्री राम हेलो गाइस और आज হৈছে 22 জানুৱাৰী और आज 22 জানুৱাৰী তাৰিখে অযোধ্যাত ৰামে 500 বছৰৰ পিছত মানে কি ঘূৰি আহিছে মানে কি 500 বছৰৰ অৱশেষত আজিয়ে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনী হৈ গ'ল আৰু জানে সকলোৱে মই যেটো অযোধ্যালৈ যাব নোৱাৰো কাৰণ যেটো মোৰ পৰীক্ষা আছে তো মই বৰ্তমান যাই আছো আমাৰ দমদমলৈ কাৰণ দমদমৰ পৰা এখন ৰেল ষ্টাৰ্ট হ'ব আমাৰ হাজো সমষ্টিতে এনেকে ঘূৰাব তো সেইখনলৈ যাই ল প্ৰথম ইতিমধ্যে ৰেল ষ্টাৰ্ট হৈছে আৰু চাবাৰে গাড়ী আগত কেনেকে পতাকা উৰাই আছে জয় শ্ৰী ৰামৰ যোনখন ৰেলী ন সেই ৰেলীখনৰ যোনখন গাড়ী মেইন গাড়ী সেই মেইন গাড়ীখনৰ কাষত আহিবলো আৰু কাষত আছে আমাৰ মামা চাওক আপোনালোকেতো জানে বৰ্তমান টাইমত কলিযুগ চলি আছে আৰু কলিযুগৰ টাইমত ভক্ত হনুমানটো আছিলে আৰু তেওঁৰ লগত শ্ৰী ৰাম হৈ গ'ল আৰু এতিয়াৰ পৰা ৰাম ৰাজ্য আৰম্ভ হৈ গ'ল আৰু জয় শ্ৰী ৰামক চিন্তি পেলাই এটাই কামনা কৰিছো যাতে সকলোৰে মংগল হওক আৰু এনেকৈ মানে গান বজাই বজাই একদম আগলৈকে যাব আৰু কলৈ যায় মানে মই ধৰিব পৰা নাই বৰ্তমান টাইমত কিন্তু যলৈ যায় তালৈ ময়ো যাম আৰু আপোনালোককো লৈ যাম তো এইটোকে কয় ভাই জয় শ্ৰী ৰামৰ জালৱা জয় শ্ৰী ৰাম দাদা কলৈ যাম আমি এনে ক'ত যাব এখন গণেশ মন্দিৰ বঢ়িয়া অকল বাইকে নহয় মানে কি ডাঙৰ ডাঙৰ মাৰুতি বহুত আহি আছে স্কৰ্পিঅ হওক বুলেট হওক তেনেকুৱা টাইপৰ গাড়ীও মানে পিছে পিছে আহি আছে জয় শ্ৰী ৰামৰ পতাকালৈ মানে জয় শ্ৰী ৰাম মুখেদি আকৌ কৈ নাথাকো ভইচ অভাৰত ক'ব লাগিব কাৰণ নহ'লে কপিৰাইট আহি যাব জয় শ্ৰী ৰাম 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 আৰু মোৰ দৰে যোনে যোনে জয় শ্ৰী ৰামৰ ভক্ত সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব লগতে কাৰ কাৰ ৰাম মন্দিৰ চাব যাব ইচ্ছা আছে কমেণ্ট কৰি নিশ্চয় জনাব আৰু এনেকুৱা পৰিৱেশত যোগাৰ্থীৰ পিছত ভাষণত গৈছিলো আৰু তাৰে পিছতে এইবাৰ জয় শ্ৰী ৰামক চিন্তি পেলাই ইয়াত আহিলো ৰাস্তা ৰাস্তা একদম হিলাই দি গৈ যাই আছো একদম আল্টিমেট লাগিছে কিন্তু জয় শ্ৰী ৰাম নেকি গাইস সকলো মোৰ ফালৰ পৰা একদম জয় শ্ৰী ৰাম আমাৰ মানে কোনো জাগা যোৱা নাই মানে কি এনেকৈ এক পাক মাৰিছো দমদমা হ'ব পুৰা হাজো হৈ হাজো টাউন মাৰি পেলাই ঘূৰি জাগা লৈ যাম সিয়াবৰ ৰামচন্দ্ৰ কি জয় শ্ৰী ৰাম শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম আৰু আহি গ'লো ঘৰ আৰু আজিৰ ভিডিঅ'টো ৰেলীতে মানে কি দেখাই শেষ কৰিবলৈ ওলাইছো তো পিছলৈকে একদম চেষ্টা কৰিম আপোনালোকক দেখাবলৈ আৰু মই নিজেও চাবলৈ চেষ্টা কৰিম ডাইৰেক্ট হৈ গ'ল ৰাতি আৰু সকলোৱে জানে যে দেৱালীটো মানে কি পাতে এটা তাৰিখত কিন্তু আজিৰ দিনত ৰামে যিহেতু 500 বছৰৰ মূৰত অযোধ্যালৈ ঘূৰি আজিও মানে কি দেৱালী সেনেকুৱা টাইপত পাতিব আৰু পাতিছেও মানে কি আমাৰ ঘৰৰ বাহিৰতে মানে কি বোমা চমা সকলোৱে মানে কি ফুটাই আছে তো মই ভাবিছোঁ দুটামান বোমা ফুটাই দিওঁ জয় শ্ৰী ৰাম চিন্তি ফালে একদম দেৱালীৰ দৰে মানে কি চাকি বন্তিবিলাক জ্বলাইছে আৰু আমাৰ ঘৰৰ আগতো জ্বলাইছে আৰু আমাৰ ঘৰতে আৰু মানে কি সকলোৰে ঘৰৰ বাহিৰত চাকি বন্তিবিলাক ধুনীয়া মতে জ্বলাইছে জয় শ্ৰী ৰামক চিন্তি ফালে আৰু এফালে আমাৰ ভাইহঁতে মানে কি জয় শ্ৰী ৰামক চিন্তি ফালে বোমা চমা তোৰ বোমা চমা মাৰছে নাই আমি জয় শ্ৰী ৰামক চিন্তি কিনে মোৰ ঘৰত চাকি লাগাইছো তাৰপিছত বোমা চমা মাৰিলো এতিয়া বোমা মাৰি আহিলো এতিয়া আৰু মাৰিম আমি আৰু হয় নেকি তে ভাইহঁতে কথা ক'ব পাৰি জয় শ্ৰী ৰাম ঐ আপি কি কৰি আছা বেন হয় নেকি বোমা মাৰা নাই বোমা নাই দেৱালীতে শেষ কৰি দিছে আৰু এফালে বাকী আমাৰ ভাইহঁতে আহিছে মানে কি ফুলজাৰি জ্বলাব ধৰিছে মানে দোকানত বোমা নাপালি নাপালো ভাই নাপালি ফুলজাৰি মাৰিব লগা আছে জয় শ্ৰী ৰাম চিন্তি নেকি জয় শ্ৰী ৰাম মানে কি যিহেতু বোমা নাই ফুলজাৰি হ'লে মাৰিব লাগিব কাৰণ সন্মান আছে জয় শ্ৰী ৰামক লৈ একদম যিহেতু অযোধ্যাৰ আজি ৰাম মন্দিৰ মানে কি উদ্বোধনী হৈ গ'ল তোৰ চাবা নাযা বহুত ইচ্ছা আছে কিন্তু আচল মালটো নাই না বৰ্তমান যাম ডাঙৰ হলে বহুত কপোন আছে হয় নেকি কাকা কিবা ক'বা তুমি বহুত ভাল লাগছে আজি 500 বছৰৰ পিছত হৈ গ'ল আজি অন্তিমটো দিন বহুত ভাল লাগছে জয় শ্ৰী ৰাম